নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ৰামৰ জন্ম নহওঁতেই ৰামায়ণ ৰচনাৰ কাহিনী, এই কথা জানিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। এদিন মহৰ্ষি বাল্মীকিয়ে সূৰ্য উদয় নহওঁতেই গংগাৰ ওচৰেৰে বৈ যোৱা তমসা নৈত স্নান কৰি আহি এজোপা গছৰ তলত ধ্যানত বহিল। লগত আছিল তেওঁৰ শিষ্য ভৰদ্বাজ ঋষি। যিজোপা গছৰ তলত বহি মুনি ধ্যানস্থ হৈছিল, সেই গছজোপাতে এহাল ক্ৰৌঞ্চ পক্ষীয়ে অৰ্থাৎ কৰচ চৰাই মৈথুন ক্ৰিয়াত মতলীয়া হৈ আছিল। এনেতে এটা ব্যাধে গছৰ ওপৰত থকা চৰাইহাললৈ লক্ষ্য কৰি কাঁড় মাৰিলে। সেই কাঁড়ে গৈ মতা ক্ৰৌঞ্চ চৰাইটোক আঘাত কৰিলে। কাঁড় লগা পক্ষীটো তেজত লুতুৰিপুতি হৈ আহি মুনিৰ কোলাত পৰিলহি। কাঁড়ৰ বিষত যন্ত্ৰণাকাতৰ পক্ষীটোৱে কিছু সময় তেনেদৰে ছটফটাই থাকি বাল্মীকিৰ কোলাত প্ৰাণ এৰিলে। এইফালে মাইকী ক্ৰৌঞ্চজনীয়ে গছৰ ডালত বহি প্ৰিয়জনৰ বিচ্ছেদত কাতৰ হৈ ৰাউচি জুৰিলে। ঘটনাটোৰ ফলত মহৰ্ষিৰ ধ্যান ভংগ হ'ল। এই শোকাৱহ দৃশ্যটো দেখি নিৰ্দোষী ক্ৰৌঞ্চহালৰ প্ৰতি তেওঁৰ মনত কৰুণাৰ উদ্ৰেক হ'ল। অধৰ্মী ব্যাধৰ এই নৃশংস কাৰ্য দেখি ঋষিৰ খং উঠি গ'ল। ব্যাধক শাপ দিবলৈ ওলাওঁতে হঠাৎ ঋষিৰ কণ্ঠৰ পৰাই 4 ছন্দযুক্ত এফাকি সংস্কৃত শ্লোক আপোনা আপুনিয়ে ওলাই আহিল। মা নিষাদ প্ৰতিষ্ঠাং তম গম শাশ্বতী সমাং যৎ ক্ৰৌঞ্চ মিথুনাদে কম্বোধি কাম মোহিতম। অৰ্থাৎ, হে ব্যাধ, তই কোনো কালেই শান্তি নাপাবি, কাৰণ কাম কেলি কৰি থকা ক্ৰৌঞ্চহালৰ এটাক তই বিনা দোষতে হত্যা কৰিলি। ব্যাধক এনেদৰে শাপ দি উঠি বাল্মীকিয়ে বাৰে বাৰে ভাবিবলৈ ধৰিলে যে চৰাইহালৰ মৃত্যু শোকত কাতৰ হৈ এয়া তেওঁ কি কৈছে। তেওঁ শিষ্য ভৰদ্বাজক মাতি ক'লে, হে বোপা, 4 চৰণযুক্ত এই বচনফাকি পৃথিৱীত শ্লোক ৰূপত খ্যাত হওক, হে মোৰ ইচ্ছা। এনেদৰে বাল্মীকি আৰু ভৰদ্বাজ আশ্ৰমলৈ উলটি আহিল। বাল্মীকিৰ মনত অনুভূত হ'ল এক অদ্ভুত আনন্দৰ অনুভূতি। তেওঁ মনতে শ্লোক ছন্দৰ আবৃত্তি কৰিবলৈ ধৰিলে। এনেতে প্ৰজাপতি ব্ৰহ্মা আহি ঋষিৰ আগত উপস্থিত হ'লহি। ঋষিয়ে ব্ৰহ্মাক অভ্যৰ্থনা কৰি বহিবলৈ দিলে, কিন্তু তেওঁ নিজে সেই শ্লোকৰ মূৰ্ছনাত বিভোৰ হৈ থাকিল। ব্ৰহ্মাই কথাটো বুজিব পাৰি মহৰ্ষিক ক'লে, হে মুনিবৰ, তোমাৰ মুখৰ পৰা ওলোৱা এই বচনফাকি শ্লোক নামেৰেই খ্যাত হ'ব, তাত সন্দেহ নাই। এই শ্লোক ছন্দৰে তুমি নাৰদৰ মুখে শুনি ৰাজপুৰুষৰ চৰিত্ৰ বৰ্ণনা কৰিবা। এনেদৰে কৈ প্ৰজাপতি ব্ৰহ্মা অন্তৰ্ধান হ'ল। সেই সময়ত নাৰায়ণ নাৰায়ণ ধ্বনি উচ্চাৰণ কৰি দেৱৰ্ষি নাৰদ সেই ঠাইত ওলালহি। বাল্মীকিক উদ্দেশ্য কৰি তেওঁ ক'বলৈ ধৰিলে, শুনা মহৰ্ষি, মোৰ কথাখিনি মন দি শুনা। ত্ৰেতা যুগত ইক্ষ্বাকু বংশীয় দশৰথ অযোধ্যাৰ ৰজা হ'ব। তেতিয়া লংকা নগৰীত ৰাক্ষসৰ ৰজা ৰাৱণ অত্যাচাৰী হৈ উঠিব। প্ৰভু নাৰায়ণে ৰাৱণক বধ কৰিবলৈ দশৰথ ৰজাৰ পুত্ৰৰূপে 4 অংশত অৱতাৰ লৈ জন্মগ্ৰহণ কৰিব। সেয়া হ'ব প্ৰভুৰ নৰৰূপী শ্ৰীৰাম অৱতাৰ। আনহাতে জগতমাতা দেৱী লক্ষ্মীয়ে জনক নন্দিনী সীতাৰ ৰূপত জন্ম ল'ব। স্বয়ম্বৰত হৰধনু ভাঙি ৰামচন্দ্ৰই সীতাক পত্নীৰূপে লাভ কৰিব। পিতৃ আজ্ঞা পালন কৰি ৰামে বনবাস খাটিব। লগত লক্ষ্মণ আৰু সীতাও যাব। ব্ৰাহ্মণৰ বেগ ধৰি ৰাৱণে সীতাক হৰণ কৰিব। সীতা উদ্ধাৰৰ বাবে ৰাম ৰাৱণৰ যুদ্ধ হ'ব। যুদ্ধত 4 যুগৰ মহাবীৰ হনুমন্তই আগভাগ ল'ব। ৰামৰ হাতত ৰাৱণ বধ হ'ব। সীতা উদ্ধাৰৰ পিছত ৰামে সীতাক অগ্নি পৰীক্ষা কৰিব। সীতাৰ বনবাস হ'ব। সীতাৰ 2 পুত্ৰ জন্মিব, লৱ আৰু কুশ। সীতাৰ পাতাল প্ৰৱেশ ঘটিব। স্নেহৰ ভাতৃ লক্ষ্মণকো ৰামে বৰ্জন কৰিব। অৱশেষত ৰামচন্দ্ৰই 2 পুত্ৰৰ হাতত ৰাজ্যভাৰ গতাই দি নৰলীলা ত্যাগ কৰিব। ইয়াৰ আগতেই তুমি ৰামায়ণ ৰচনা কৰিবা। এই বুলি কৈ নাৰদ অন্তৰ্ধান হ'ল।
মহৰ্ষি বাল্মীকিয়ে নাৰদে বৰ্ণনা কৰা ধৰণেই লগে লগে শ্লোক ছন্দৰে ৰামায়ণ ৰচনাত নিবিত্ৰ হ'ল। এনেদৰে ৰামৰ জন্মৰ আগতেই ৰামায়ণ ৰচনা হোৱা কথাষাৰ প্ৰচলিত হৈছে। দৰ্শকসকল, আজি ভিডিঅ'টি ইয়াতে অন্ত পৰিল। চাই কেনে পালে আমাক কমেণ্ট কৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।